Hey guys, এইটো হৈছে মোৰ চেনেল অসমীয়া ছোৱালী নাৰ্জিনা। আপোনালোকে ছাবস্ক্ৰাইব কৰি অলটো দবাই দিব দেই। ইয়াত মোৰ নটিফিকেশ্যনটো পাই থাকিব আৰু ভিডিঅ'বিলাক পাই থাকিব, কবিতা কিবা আৰু বিষ্ণুৰাভাৰ কবিতা, মোৰ কবিতা নিজে লিখা আৰু ভিডিঅ' নাটক। হেই গাইজ, মই নাৰ্জিনাই, মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম মই কি কৰোঁ, সেইখিনিয়ে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা যদি ভুল হৈছে কমেণ্টছ কৰি জনাই দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু বেল আইকনটো প্ৰেছ কৰি অলটো দবাই দিব। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেই গাইজ, আচলতে মাৰ গাটো দুৰ্বল কাৰণে অলপ মোক পানী দিব দিছে। আচলতে ORS গুলি খাব। ORSটো ইলেক্ট্ৰল নামৰ এটা পেকেট আছে, সেইটো ভাল ধুনীয়া, সেইবাবে সেইটোৱে খাব। এতিয়া নি দিওঁ মই পানী গ্লাছ। এতিয়া পানীখিনি লৈ যাই আছোঁ। এয়া এই গাইজ, এইটো এটা মোৰ নতুন কাপোৰ, ভাবিলোঁ ভিতৰত সোমাই থৈ দিওঁ। তাৰে লগতে একেলগে কাপোৰখিনি কৰি কৈছোঁ। এতিয়া মোক মায়ে মাতি আছে, যিটোৱে মা মাতি আছে। তো মই এতিয়া কাপোৰখিনি এনেই ভালকৈ নথওঁ আৰু এনেই থৈ যাই পেলাই মাক সহায় কৰিবলৈ যাম। এতিয়া কাপোৰখিনি গোটেই থৈ দিওঁ ইয়াৰ ভিতৰত, তাৰে পিছত মই মাক সহায় কৰিবলৈ যাম আৰু দেখুৱাম। সৰি কৰা হোৱাই নাই মোৰ কাপোৰখিনি আৰু নেজানো আৰু কেতিয়া হ'ব আৰু হ'বই আৰু ৰ'বক। হৈ গ'ল বাছ। এইটো এতিয়া থৈ পেলাই এইখিনি বেগটো এতিয়া বন্ধ কৰি দিলে হ'ল। মই এইবাৰ এইখিনি কৰি পেলাই মই মাৰ ওচৰত যাম সোনকালে। এতিয়াহে হ'ল কাপোৰখিনি ষ্টাম্প ওপৰত দিলোঁ। এতিয়াহে হ'ল, এতিয়া জপাই দিম। হৈ গ'ল জপাই দিয়া। মা সেইটো ঘৰত আছে কাম কৰি, মই সহায় কৰিবলৈ যাওঁ। আদা চেলাই আছে, ভাত বহাই দিছে। পিছে সেই গাইজ, আজি ভাত খাওঁতে জিৰণি লওঁতে সময়টো গ'ল, 3টা বাজি গ'ল। সেইবাবে এতিয়া পঢ়িব আৰম্ভ কৰিছোঁ। সোনকালে পঢ়ি সোনকালে থওঁ, সোনকালে থৈ আৰু ৰাতি যাতে পঢ়িব নালাগে আৰু মই ৰাতি পঢ়ি ভাল নাপাওঁ, সেইবাবে এতিয়াই পঢ়িম। পঢ়ি উঠি লগ পাই আছোঁ। কি 4টালৈ পঢ়িম। বাই। হেই গাইজ, মই এতিয়া পঢ়ি উঠিলোঁ। উঠি পেলাই এতিয়া ভাবিলোঁ অলপ স্প্ৰিং জাম্প কৰি লওঁ। সদায়ে কৰোঁ আৰু আজি ইমান ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ। ভ্লগটো অলপ এনেই দেখুৱাই দিছোঁ। অন্যটি ভিডিঅ'ত গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। তাক তেনে দেখুৱাম স্প্ৰিং জাম্প কেনেকৈ কৰে। এই গাইজ, ইয়াত বৰষুণ দি আছে, সেইবাবে মই নকৰোঁ আজি স্প্ৰিং জাম্পটো। সেইবাবে আপোনাক দেখুৱালোঁ কেনেকুৱা বতৰ হৈ পৰিছে ইয়াত। আৰু বেছি এই গাইজ, এতিয়া আমি ৰুটি খালোঁ বনাই। মই এতিয়া ৰুটি বনাই খালোঁ। মাহঁতকো দিলোঁ, আব্বাকো দিলোঁ, কাকাকো দিলোঁ। আমি গোটেইবিলাকে খালোঁ। এতিয়া খোৱা হৈ গ'ল। চাহপাতি খুৱাই আছোঁ আপোনালোকক। কিবা এই চব বাচন বৰ্তনবিলাক এনেকৈয়ে থাকি গ'ল। খালোঁ ৰুটিৰে। বৰষুণ এৰিছে আৰু এইবিলাক শুকায়ো গ'ল চব। আপোনালোকক মই নেদেখুৱালোঁ যে কেনেকৈ মই ৰুটি বনালোঁ। সকলোৱেতো জানেই, মই এনেই ক'লোঁ আৰু কথাটো। আপোনালোকে বেয়া নাপাব এই কথাটোৰ কাৰণে। মায়ে মোক পানী গৰম কৰিব দিলে। এতিয়া আমিও খাম, মাকো দিম। সেই গাইজ, এইবাৰ মই ফ্লাস্কটোত পানী ভৰাম। এবাৰ ফ্লাস্কটো খুলি দিলোঁ। পানী ভালদৰে উতাল আহাই নাই এতিয়ালৈ। চাওক, পানী উতাল আহি গৈছে, গৰম হৈ গৈছে। চাওক, আমাৰ পানী গৰম হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিওঁ। আজিকালি কৰোণাৰ দিনটো মায়ে সেইবাবে গৰম পানী খাই আমাকো দিয়ে, সেইবাবে গৰম পানী কৰিব দিছে। অলপ কম হৈ গ'ল ফ্লাস্কটোত, সেইবাবে আৰু অলপ ভৰাব লাগিব। সেইবাবে গৰম হ'বলৈ দিছোঁ। চাওক, পানী গৰম হৈ গৈছে। এইবিলাক পোক যেন পায়, কিন্তু উতালহে আহি আছে, গৰম হৈ আছে পানীখিনি। চাব পাৰে আপোনালোকে। চাওক, গৰম হৈ গ'ল। এতিয়া গেছ অফ কৰি দিলোঁ। ভৰাই আছে চাওক মায়ে। হৈ গ'ল, এইটো এতিয়া মাৰি দিম।